হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আকৌ এটা ৰেচিপিৰ সৈতে হাজিৰ মই চুম আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ইনষ্টেণ্ট পেৰা ৰেচিপি তো উইদাউট চুগাৰ দি বনোৱা এটা পেৰা ৰেচিপি তেনেহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ প্ৰথমতে মই ইয়াত আধা লিটাৰ গাখীৰ লৈ লৈছোঁ তাতে মই এড কৰিছোঁ 2 কাপ পাউডাৰ গাখীৰ আৰু লগতে 2 চামুচ ঘিউ এইখিনি মই ভালদৰে মিলাই লৈ পেলাই গেছত বহাই দিলোঁ লাহে লাহে এতিয়া মই এইখিনি লৰাই ল'ম চাওকচোন চাইডেদি যেনেদৰে লাগি যায় এৰাই যাব নহ'লে কিন্তু চাইডটো পুৰি ধৰিব এতিয়া সেইখিনি দেখিছে লাহে লাহে লৰাই মই মাৱা বনাই ল'লোঁ এইখিনি মই এতিয়া এখন প্লেটত ধুনীয়াকৈ ঢালি ঠাণ্ডা হ'বৰ কাৰণে দিম তাতে মই এতিয়া এড কৰিম 3 চামুচ কাষ্টাৰ্ড পাউডাৰ 1 চামুচ ময়দা আৰু লগতে অকণমান ইলাইচি গুড়ি এইখিনি মই ধুনীয়াকৈ দি সানি ল'ম যদিহে সানি লওঁতে অলপমান শুকাই যোৱা যেন লাগে তেনেহ'লে আৰু অকণমান ঘি দি পেলাই ধুনীয়াকৈ মঠি ল'ব এতিয়া মই হাতত অকণমান ঘিউ সানি এনেদৰে মই পেৰা চেপত গোটেইকেইটা পেৰা বনাই ল'লোঁ এয়া আমাৰ পেৰা ৰেডি যিসকলৰ চুগাৰ আছে তেওঁলোকেও কিন্তু এই পেৰাটো খাব পাৰিব নহয়নে আৰু আলহী আহিলেও তৎক্ষণাতে বনাই দিব পাৰিব আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিলে লাইক কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই